নমস্কাৰ জগবাজ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আৰু আজি আছোঁ আমাৰ ফাৰ্মত, আৰু আমাৰ ফাৰ্মৰ এইটো ছেকেণ্ড বেটছ হয়। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, আৰু ইহঁতৰ ওজন এতিয়া প্ৰায় 300, 350, 400ৰ ভিতৰত আছে। কিছুমানে অলপ কমকৈ দানা খাব পাৰিছে কাৰণে ইহঁতৰ ওজনটো অলপ কমি আছে, কিন্তু 400 হৈ গৈছে। গতিকে এনেকুৱা এটা পৰিৱেশ হৈ আছে। আপোনালোকক বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, কিবা এটা কামত ব্যস্ত হৈ আছিলোঁ। এতিয়া আজি ফাৰ্মৰ পৰা আপোনালোকক ভিডিঅ'টো দিছোঁ, আৰু চাব পাৰে পৰিৱেশটো। এতিয়া দানা দিয়া টাইম হ'ল, গতিকে ইহঁতক দানা দিলোঁ আৰু পানীটো চেঞ্জ কৰি দিম। এতিয়া অলপ পিছত ইহঁতক দানাটো খাই লওক, খাই লোৱাৰ পিছত পানীটো আমি চেঞ্জ কৰি দিম। তো এনেকুৱা ষ্টেণ্ডত ইহঁতক পানীখিনি দিব লাগে, তেতিয়া লেতেৰা নহয় পানীখিনি সোনকালে। পানী দিলোঁ আমি, আৰু পুৰা ধুনীয়াকৈ খাই থাকিব। আৰু বহুত লাগি থাকিব নালাগে, এতিয়া ডাঙৰ হ'লতো, গতিকে ডাঙৰ ইমান লাগি থাকিব নালাগে। সৰু থাকোঁতে আমি লাগি থাকিব লগা হৈছিল। কমচে কম 15 দিনমান লাগি থাকিব লাগে। মই কৈছোঁ আপোনালোকক আগৰ ভিডিঅ'টোত, ফাৰ্মৰ ভিডিঅ'টোত আপোনালোকক কৈছোঁৱে 15 দিনমানলৈ লাগি থাকিব লাগে। তাৰপিছত ইহঁতৰ লগত ইমান লাগি থাকিব নালাগে, জাষ্ট পানী চেঞ্জ, দানা দি থাকিব লাগে, বাছ সেইখিনি। এতিয়া কি ধুনীয়াকৈ ফূৰ্তিত দানাবিলাক খাই আছে, আৰু ইহঁতে আৰু চিঞৰ বাখৰ নকৰে, আৰু খাই বৈ কেনে শুই যাব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। নেক্সট এতিয়া ভিডিঅ'ত লগ পাম। বাই বাই।